নমস্কাৰ আপোনালোকে চাই আছা ভাঙা টিভি ব্লগ আৰু আজি আমাৰ ভাঙা টিভি টিম আহি উপস্থিত হৈছোঁ ডিপিলাত কিহত ধৰি আইছোঁ কি কাৰণত আইছোঁ ভিডিঅ' কৰিম বাৰু আপোনালোককো দেখাই থাকিম আজি দৰংবাসী ডিপিলাবাসীৰ কাৰণে এটা গৌৰৱৰ কথা আজি ডিপিলা চকত খুব সুন্দৰকৈ জিম এখন শুভাৰম্ভণি হ'ব আমাৰ ভাঙা টিভি টিমক নিমন্ত্ৰণ জনালা আমিও আহি উপস্থিত হ'লোঁ আৰু ওপৰলৈকে যাওঁ ক'ত কি আছে মই দেখাম বাৰু ভিডিঅ' কৰি তাৰপিছত এয়া জিমৰ মেইন মালিক তাৰপিছত কেনেকুৱা আয়োজন চলি আছে ভিতৰলৈকে যাওঁ বাৰু ধুনীয়াকৈ আৰু আহি আমাৰো বেজাই ভাল লাগছি ইয়াতে মানুহ বহুত আছে সেইকাৰণে অলপমান কেমেৰাটো ধৰি যাব লাগি দিগদাৰ বাৰু মনে মনে পুৰপুৰকৈ দেখাই থাকিম মই আপোনালোকক আৰু ইয়াতে ককাই ধুনীয়াকৈ পুথি পাঠ পঢ়ি আছে আৰু খুব সুন্দৰকৈ আয়োজন হৈ আছে আৰু আহি পাইছোঁ সেইটো অলপ আমিও বহি ফালে অলপ ভাগা জেগা জিৰাই ফালে কিবা অলপ খাই লৈ বঢ়িয়াকৈ আকৌ দেখাবা চেষ্টা আৰু এয়া আমি আহি পালোঁ আহি অলপ বহি লৈছোঁ বাৰু ৰুমৰ ভিতৰত কেনেকুৱা লাগছে আহি ভাল লাগছে নে আৰু ইয়াত বহি লৈছোঁ ইফালে বিধায়ক ছাৰ আছে তাৰপিছত ধুনীয়াকৈ এতিয়া অলপ চাহ তাহ কিবা দিয়ে নেকি খাই লওঁ খাই লৈ অলপমান শক্তিটো বঢ়াই লৈ বঢ়িয়াকৈ জিম কৰিম বাৰু অলপ আপোনালোককো দেখাম লগতে ইয়াত লুকু আছে লুকু কেনেকুৱা হয় যথেষ্ট ভাল লাগিছে আমাৰ যথেষ্ট আশাবাদী আচলতে আমাৰ গোটেই পৰিয়ালবৰ্গক আমাৰ ডেকা ল'ৰা মানে গাঁৱৰ ডেকা ল'ৰাখিনিৰ কাৰণে বৰদেউতাই খুলিছিল এতিয়া যাতে সকলোৱে আহে 1-2 ঘণ্টা দিয়ে এই জিমত নিজৰ স্বাস্থ্যৰ প্ৰতি খেয়াল ৰাখি আৰু সেইখিনি সময় তুমি এতিয়া বহুত চঢ়া নহয় মই ক'ৰবাতে লওঁ সেইকাৰণে গল মেলি চাব লাগে তাৰপিছত তুমি জিম কৰিছা নেকি নাই মই ইমান বয়স হোৱা নাই বাৰু আৰু ধুনীয়া এই ঘৰৰে ইহঁতে সকলোবিলাক আগবাঢ়িছে কেইজনে লগ লাগি জিমখন আৰম্ভ কৰিছা জিম প্ৰথমতে বৰদেউতাই ক'লে তাৰপিছত আমাৰ ঘৰৰ ল'ৰা দাদা মোৰ তাৰপিছত দাদাটো ঘৰৰ ওচৰৰে আছোঁ এনেকৈ খোলাৰ মানে কথাখিনি পাতিছিলোঁ আৰু গাঁৱৰ ল'ৰাকেইটা এটা মানে কিবা স্বাস্থ্যৰ কাৰণে সেইখিনিৰ কাৰণে খোলা হৈছিল আৰু এয়া বঢ়িয়া আৰু যদি গাঁৱৰ বুলি নহয় বহুত দৰঙৰ অসমৰ ল'ৰা ছোৱালী আহিব পৰা ইয়াতে একো চিন্তা নাই বাহিৰৰ পৰা যদি ল'ৰা আহে তেতিয়া থকা খোৱাৰ কিবা ব্যৱস্থা আছে নেকি থকা খোৱাৰ নহ'লেও কৰি দিবি আৰু কৰি দিম আচ্ছা বাহিৰৰ পৰা যদি কোনোবা আহে তেতিয়াহ'লে একো চিন্তা কৰিব নালাগে ধুনীয়াকৈ জিম কৰিব পাৰা আৰু এনেই ইয়াতে মাহিলী কিমান এনে এজন ফিজ কিমান মাহিলী কিমান এডমিশ্যন 900 মাহিলী 500 এয়া খুব কম আৰু চব বস্তু আছে 1 মাহত নহয় 15 দিনমানতে এৰিমচন যাব পাৰিবি আৰু চব বস্তু আছে তাৰপিছত এয়া খুৰী আছে খুৰী এই ৰবা মানে কি গাজি ভগে আছা নেকি প্ৰসাদটো দি মানে আকৌ এয়া কেমেৰা হৈ আছে ৰাইজৰ আশীৰ্বাদত এই অনুষ্ঠানটো চলক শিক্ষক হিচাপে তেওঁলোকক আনিছোঁ তেওঁলোকৰো হয় এতিয়া আপোনালোকৰ ল'ৰা এনেকৈ ঘৰত বহি থাকি মোবাইল চোবাইলত ব্যস্ত হৈ এইবিলাক কৈছে আমাৰ ল'ৰা এটা কিবা কৈছে সেইকাৰণে গৌৰৱ কৰিব লাগে ভালে হৈছে এয়া আৰু জিম কৰিব লাগি আহিছে ভুজিয়া বুন্দিয়া আৰু কিবা কবি নেকি এনেই জিম কৰিবৰ কাৰণে যিখিনি সুবিধা লাগে ইয়াতে সকলোবোৰ আছে এখন ডিপিলাৰ একদম ডিপিলাৰ পৰা যিটো খটৰৰ ফালে যোৱা ৰোড আছে সেইটোৰ একদম ফালৰ পৰা আহিলে ৰাইট চাইডে হয় আপোনালোকে দেখাব বেনাৰ লগোৱা আছে আহিব বহুত বেছি ধুনীয়া হয় আৰু আপোনালোকে ইয়াতে সকলোবোৰ সুবিধা পাব আৰু মই অলপ জিম কৰি চালোঁ চোৱাৰ লগে লগে একদিনীয়াকৈ মাছোঁতো অলপমান টান লাগি আছে কিন্তু হাত ভৰিবিলাক বিহুৱে নেকি ক'ব নোৱাৰা একদিনীয়াকৈ মাৰাৰ কাৰণে এতিয়া অলপ বডি অহা হৈ আছে কিন্তু মই এটা কইনা কিনাব লাগে দেহাত কিনিবৰ কাৰণে কি আছে দেহাটো অলপমান ঠিক কৰিব লাগে একদিনীয়াকৈ মাৰিলে ভৰি থাকিলে ভিলেই যাব ভাল লাগছে মাৰি এবাৰ তুমি মাৰ্গে যাচোন মাৰ্গে যা ৱেট কমাই দিব এনে মাৰি দেচোন যা ভয় লাগে যায় একো নহয় মাৰি দি আছো তেতিয়াহে এয়া টান বৰ কাজিয়া লাগি থকা ধন হেৰিত ভিডিঅ'ত এই লাহেকে বঢ়িয়াকৈ লাহে লাহে মাৰ অষ্টাকে নৰা নেকি এই নপাৰা নাই ছোৱালী মানুহে কত জিম কৰি আছে সিহঁতে লাজ কৰে আকৌ বুন্দিয়াই মাৰিবি নেকি নামাৰা খাবাহে জানে ভুজিয়াই পূৰা খোজকাঢ়ি আছে একবাৰ আকৌ দাৰবাও খোজে সেইটো মেচিনহে ঐ ভাই ক'ত দাৰবা খুজিলে হ'ব আৰু একে ঠাইতে কিমান দেখ পাই যায় ঘূৰি আছে তাই ভাগৰ লাগিলে এয়া একে ঠাইতে একদম থাকিলে গুৱাহাটী দিল্লী মুম্বাই পাবি যায় এনেকৈ যদি খোজকাঢ়ি থাকা কিন্তু গমে নাপায় একে ঠাইতেহে খোজকাঢ়ি থাকা বাৰু
যদি অলপমান ৱেট বেছি আছে কমি যাব ইয়াতে চব কম্পিউটাৰত দেখে থাকে একবাৰ কিমান কিলোমিটাৰ যাব পাৰি নিজৰ কথা নে আমাৰ লগত এয়া খুৰা আছে খুৰা কেনেকুৱা এতিয়া অনুভৱটো মোৰ অনুভৱ একেবাৰে অতি ভাল হয় হয় মই ভাল অনুভৱ কৰিছোঁ তাকে মই মোৰ জিমটো কৰি পেলাই যিমান আনন্দ পাইছোঁ মোৰ লগত সহযোগী হিচাপে যি দুজন ল'ৰা আছে হয় হয় কোনো গুণে মই কম আনন্দ পোৱা নাই অতি আনন্দ পাইছোঁ আৰম্ভণিৰ পৰা মোৰ লগত আছে ভাবো মোৰ লগত সদায় থাকিব হয় হয় খুৰাই যি ইমান ছাপোৰ্ট কৰিছে সেইকাৰণে ভাল লাগিছে আৰু তুমি কি ক'বা ডায়মণ্ড ফিটনেছ জিম যিবিলাক সকলোৱে আহিব লাগে ভাল বডি এটা সকলোকে দৰকাৰ আচ্ছা ভাল বডি এটা থাকি আপুনি এখন গাঁৱত থকা মানে আপোনাক এই পৰিৱেশখিনি ভালে লাগে আৰু জিম কৰা ল'ৰা কোনো দিনে বেয়া বস্তু দিব নালাগে সেইখিনি সেইকাৰণে ধুনীয়া আৰু ইমান সুন্দৰকৈ চববিলাক আছে আইৰণৰ আছে আৰু কি ইয়াতে আছে চব ফাংচনেল একো টেনশ্যনে ল'বা নালাগে আৰু বঢ়িয়া আৰু মানুহ বহুত আছে কাৰণে খেলেং খেচেং হৈ আছে আৰু কিছু সময়ৰ পিছত এইবিলাক চব চাফা হ'ব মানুহবিলাক যোৱাৰ পিছত তেতিয়াহ'লে ভালকৈ মই দেখাম একবাৰ বঢ়িয়া চাওক আমাৰ ল'ৰা কি উদ্যমেৰে আগবাঢ়ি আহিছে সকলোৱে আশীৰ্বাদ কৰিবি আৰু যাতে দৰং নহয় গোটেই অসমৰ ল'ৰা ছোৱালী আহক জিম কৰিবৰ কাৰণে একো চিন্তা কৰিব নালাগে চববিলাক ইয়াতে জিমৰ সা সুবিধা আছে আৰু ইয়াতে আছে ধুনীয়াকৈ জিম বুলি নহয় গোটেইবিলাক আছে ইলেক্ট্ৰিকৰ আৰু ফাৰ্মাচীও আছে নেকি আৰু ইয়াত ফাৰ্মাচীও আছে ওচৰতে আৰু হোটেলো আছে দোকানো আছে কাপোৰৰ দোকানো আছে জিম কৰিব আহিফালে কাপোৰ বিচাৰিব নালাগে ইয়াত ধুনীয়াকৈ ধৰ্ম আছোঁ ভালে আৰু এইফালে পাৰ্লাৰো আছে পাৰ্লাৰৰ এইখন আছে কচমেটিক এইখন এইবিলাক কচমেটিকৰ দোকান একো চিন্তা কৰিব নালাগে ধুনীয়াকৈ কেনেকুৱা লকডাউনৰ কাৰণে অলপমান বেচা বিক্ৰীটো কমিছে নেকি অলপ কমিছে আচ্ছা চলি আছে আৰু এইবিলাক ল'ৰা মানুহ বেছি বস্তু পায় না ছোৱালী মানুহ ল'ৰা ছোৱালী দুয়োটাই আছে আৰু আচ্ছা বঢ়িয়া এয়া চাওক আমাৰ ল'ৰা কি দোকান চোকান দি ইয়াতে কোনফালে আছে এয়া দেখি আছে আমাৰ আৰু এইখন পাহি বিউটি পাৰ্লাৰত আহক ধুনীয়াকে যদি কাৰোৰ নিচিনা কয়লা হৈ আছে তেতিয়া একদম বগা পাউৰাৰ নিচিনা হৈ যাব পাৰিবি একো চিন্তা কৰিব নালাগে ধুনীয়াকে মেকআপ কৰি দিব কেইজন থাকে ইয়াতে অকলে থাকা আৰু আহেনে কাষ্টমাৰবিলাক আৰু আহিবা কোনোবাই যদি গম পোৱা নাই ধুনীয়াকৈ আহিবা বঢ়িয়াকৈ কৰি দিব আৰু এয়া বাইদেৱে নিজে ধুনীয়াকৈ আছে ইমান সুন্দৰকৈ নিজে কৰি ফালে নিজৰ বিউটি পাৰ্লাৰ আছে হয় দাদা কেনেকুৱা এতিয়া আচ্ছা তাকে কেইটামান লাগি আমাকো চিলাই দিব লাগিব পেন চেন চিলাই দি পেলাই আকৌ মই আহিম মই এটা মংগলত চিলাই আলো এইটো মুড়ি বেপাৰী ভাল লাগে তলত দিবি বম মস্ত কৰি দিছে বঢ়িয়া এখন কাষ্টমাৰ আছে বাৰু ভিতৰলৈকে সোমাই নাযাওঁ কাষ্টমাৰ আছে ভৰ্তি হৈ আৰু এইখন এইখিনি তাৰমানে এটা মালিকৰে নাই চব বেলেগ এটা মালিকৰে কেইখন দোকান আছে গোটেই মিলি 8খন আছে 8খন এটা মালিকৰে 8খন দোকান ওপৰত কেইটা আছে এই ৰুম বঢ়িয়া এয়া কি কবি এতিয়া অসমবাসী ৰাইজক বহুত আশাবাদী আৰু চলিব আৰু একো নাই ৰাইজৰ সহায় সহযোগিতাৰে জিমখন ধুনীয়াকৈ চলিব সকলো আহক সুন্দৰকৈ জিম কৰি যাওক ৰাতিপুৱা কেইটাৰ পৰা খোলা থাকে ৰাতিপুৱা 5টাৰ পৰা 10টালৈকে যেতিয়া আহিলেও পাব নে দিনৰ ভাগত বন্ধ থাকে দিনৰ ভাগত বন্ধ কৰি এডমিশ্যনৰ প্ৰচেষ্টা থাকিব এয়া চাওক ধুনীয়াকৈ মই নাম্বাৰটো দি দিম বাৰু যদি কোনোবা আহিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰা আৰু ভিতৰৰ ওপৰত যাম ৰচোন আকৌ ছোৱালীও শিকিব পাৰে ছোৱালী ল'ৰা তুমি শিকিবা তাৰমানে আচ্ছা তুমি আকৌ জিম নকৰিলেও জিম কৰা ভাল লাগে এয়া বিকাশহঁতে পূৰা জিম চিম কৰি সুস্থ সবল হৈ পাভল ডেকা হৈ আছে আৰু বিকাশহঁতৰ নিচিনাকৈ পূৰা বডি বনাই একদম টাউৰি ঘূৰি থাকিব পাৰি একো চিন্তা কৰিব নালাগে বডি একদম কম দিনত আহি আছে আৰু এই ডিপিলাত লাগি আহক ধুনীয়াকৈ জিম কৰক আৰু খতৰা সত্ৰত আহিলে একো টেনশ্যন নাই এইফালে খতৰা সত্ৰ আছে আগত আছে ডিপিলা চকটো আৰু লেখৰু হোটেলৰ ওচৰতে এই ডায়মণ্ড জিমখন আৰু ইয়াতে ধুনীয়াকৈ মোক বোলে কিবা ফটো উঠাই লৈ যায় ক'তবা নিয়ে সিহে জানে ভিডিঅ' ধৰি আছা
আৰু এয়া ধুনীয়াকৈ শুভাৰম্ভণি হৈ আছে আৰু এয়া আছে দাদা বুলি নকওঁ বাৰু একে লগৰে চলি কিন্তু জিম কৰাৰ কাৰণে অলপমান স্বাস্থ্যটো তাৰ বেছি সেইকাৰণে অলপমান সৰু লগা হৈ আছেতো সেইকাৰণে বিকাশ বুলিয়ে মাতো তাৰ নাম বিকাশ আৰু ধুনীয়াকৈ ভুজিয়াই কেমেৰা ধৰি আছে আৰু তাই